তো হাই গাইজ, ডিম্পল ব্লগ ইউটিউব চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে বহুত দেৰি হৈ গ'ল আপোনালোকক স্বাগতম দিবলৈ বিহুৰ। আমি আজি মানে প্ৰথম বিহু মাৰিবলৈ গৈছোঁ। এই দুজনী দেখিছে চাগে, কিবা এটা কৈ দিয়া আৰু বিহুৰ বিষয়ে। আজি মানে বহুত ভাল লাগিছে। বহুত ভাল লাগিছে, কৈ দিয়া কিবা এটা। মানে লাজ কৰিছে তো মানে আমাৰ মানে আমি ছোৱালী দুজনী মই কৈছোঁ আৰু এজনী যাম বুলি কৈছে, যায় নাযায় নাজানো। তো আজি নামঘৰত মাৰিম বুলি কৈছে। তো নামঘৰত বিহু মাৰি ক'ত মাৰে নাজানো আৰু গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ আপোনালোকক কৈছিলোঁ চাগে আৰু এজনী ছোৱালী যাব বুলি। এইজনী হাঁহি দিয়া, লাজ কৰিছে তাৰপৰা মানে আজি মানে 6টা বজাৰ পৰা আছিলে বিহু মৰা কথাটো, মানে মই নাযাওঁ বুলি আছিলোঁ। দাদাই ফোন কৰি কৈছে মানে বিহু মাৰিব বুলি, সেইকাৰণে গৈছোঁ। ৰাতি হ'লেও ব্লগ বনাইছোঁ আৰু ব্লগ মানে সৰু সুৰা মানে তো আহি পাই গ'লোহি এয়া নামঘৰত। সেইখিনি ল'ৰা ছোৱালী গোট খাই আছে, নাই দেখা চাগে, ৰাতি নহয় জানো। তো আহি আছোঁ, গোট খাই আছে। এতিয়া ডাইৰেক্ট আপোনালোকে বিহু নচাটো চাব। আহি ফুকন তিনিআলি নে নেপাল তিনিআলি কি নাজানো পাই গ'লোহি। তো পাই পিনে আৰু যাব লাগিব। মানে বিহু চিহু মাৰি একদম গামোচা চামোচা হলকা যেনে তেনে পাই গ'লোহি। তো কাটা 12টা বাজিছে। এইকেইজনী ইমান ভয় কৰিছে, মাখন গোটেই গাল মোৰ। মই পিছত আছো, একো টেনশ্যন নলবি, মই পিছত আছো। আমি মানে এতিয়া ঘৰলৈ গৈ আছো। চ' ঘৰলৈ পাওঁতে কমিম 12:30 বাজিব। এতিয়া তাৰ 12টা বাজিছে। এই দিয়ে ভালকে। তো মানে গৈ আছো, কি হ'ব দেখা যাব। ঘৰত মুঠতে পাবগে লাগিব। মানে 12টা বাজিছে, কাটা 12টা বাজিছে। মানে 12টা ঘৰ পাওঁতে 12:30 হৈ যাব। মানে এতিয়া ভয়কে গৈ আছো, ভিডিঅ' বনাই গৈ থাকিম এনেকৈ। তো ভিডিঅ' বনাই গৈ থাকিলে পাত্তা নাপাম মানে কেতিয়া পাই যাম। কিবা এটা কৈ দিয়া, ভয় লাগিছে নাই? তুমি কিবা এটা কৈ দিয়া, ভয় লাগিছে নাই? ৰাস্তাটো চাই ন ক'ত আছে। ৰাস্তাটো মাটিতে আছে। ৰাস্তাটো কলৈ যোৱা নাই, সেহেঁতিহে য'তে ঘূৰি ফুৰিছে। তো গাইসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কি কৰিব, সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভাল বেয়া হওক কমেণ্ট কৰি কৈ দিব। চ' গাইজ এতিয়া মানে ঘৰলৈ গৈ আছো। তো আৰু এতিয়া মানে লাইটৰ পোহৰো কমি গৈছে। তো মানে এতিয়া ঘৰলৈ যাওঁগে আৰু ভিডিঅ'টো ইমানেই দীঘল আছিলে। চ' থেংক ইউ।